আজি আমাৰ পৌৰাবাৰী মানে বিপে প্ৰাইমাৰী কমিটিৰ 21তম বাৰ্ষিক অধিৱেশনত আমি নতুন কমিটি গঠন কৰা হৈছে। এই নতুন কমিটিৰ যোগেদি আমি এটা আশা কৰিব পাৰিছোঁ যে আহি থকা নিৰ্বাচনৰ সময়ত এইবাৰ আমি পৌৰাবাৰী প্ৰাইমাৰীত আমি বিপুল ভোট পাই আকৌ পুনৰাই আমি বিধায়ক আমি পাবলৈ সক্ষম হ'ম। আমাৰ ইয়াত নতুনকৈ ইনচাৰ্জ হিচাপে আমি বৰ্তমান আমাৰ যিটো মানে সভাপতি তেখেতে বেমাৰ হৈ আছে, এতিয়া ইনচাৰ্জ হিচাপে আমাৰ নৰ বাহাদুৰ চেত্ৰীক আমি সভাপতি হিচাপে বাছনি কৰিছোঁ। আমাৰ পৌৰাবাৰী প্ৰাইমাৰী হিচাপে বিভিন্ন জাতি জনগোষ্ঠী অঞ্চলত বসবাস কৰে। আমাৰ কমিটিটো সকলো জাতি জনগোষ্ঠীলৈ ইয়াৰ কমিটিবিলাক গঠন কৰা হৈছে। এইবাৰ কমিটিৰ মজবুত কমিটি হৈছে, সেই কমিটি ভাল কাম কৰিব আৰু যিটো আমাৰ নিজৰ চৰকাৰ হিচাপে এইবাৰ আমি আমাৰ যিবিলাক পৌৰাবাৰী অঞ্চলৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক আমি ভালকৈ ৰূপায়ণ কৰিম আৰু উন্নয়ন কৰিবৰ কাৰণে আমি সকলোৱে দায়িত্ব ল'ব লাগিব। ইয়াৰ কাৰণে মই ৰাইজক আহ্বান কৰিব বিচাৰিছোঁ, যিকোনো আঁচনিৰ পৰা আপোনালোকে পিছ পৰিব থাকিব নালাগে। যিমান পাৰে আমি এটাৰ পিছত এটাকৈ আমি যিবিলাক মানে BPF চৰকাৰ হিচাপে এইবাৰ আমি প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিটো আমি অহা আমাৰ BTG একৰ্ড হিচাপে এতিয়া আমাৰ হাগ্ৰামা ছাৰৰ যিখিনি মেনিফেষ্টো আছিল, তেওঁ গোটেইখিনি কাম ৰূপায়ণ কৰিম বুলি ভাবিছে। ইয়াতে 5টা গেৰেণ্টি আছে আমাৰ। প্ৰথম গেৰেণ্টি হ'ল মাটি বাৰী পাট্টা দিয়া, 2 নম্বৰতে নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থান দিয়া, তৃতীয়তে হ'ল আমাৰ মহিলা সবলীকৰণ কৰা, আৰু চতুৰ্থতে হ'ল আমাৰ এই বয়োজ্যেষ্ঠসকলক মানে একালীন সাহায্য দিয়া, আৰু লগতে 5 নম্বৰটো হ'ল আমাৰ যিবিলাক শিক্ষিত নিবনুৱা আছে, ল'ৰা ছোৱালী আছে, তেওঁলোকক ইনষ্টিটিউটৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত কৰাই তেওঁলোকক চাকৰি যাতে ল'ব পাৰে তাৰ কাৰণে সুবিধা কৰি দিব প্ৰত্যেক সদৰত বুলি তেওঁ মেনিফেষ্টোত লিখা আছে। এইখিনি 5টা গেৰেণ্টি। এই ক্ষেত্ৰতো চৰকাৰে যিবিলাক মানে থাকিব মানে আমাৰ কৰ্মীবৃন্দবিলাকেই কামবিলাক আগভাগ ল'ব। এইবিলাকতো চৰকাৰৰ কৰণীয় কাম, য'ত যেনেকৈ সুবিধা দিব। বজাৰ যিহেতু বজাৰটো আমাৰ ডিপাৰ্টমেণ্টৰ ভিতৰতে পৰিছে, তেখেতে যিবিলাক আদেশ দিয়ে, ধৰক এতিয়া বজাৰবিলাকত কিছুমান অসুবিধা আছে, সেই অসুবিধাখিনি দূৰ কৰি তাতে স্থায়ী ঘৰ চৰ বিল্ডিং এনেকুৱা ৰাখা মেলাৰ কাৰণে যদি সুবিধা কৰি দিম বুলি কৈছে, এইবিলাক পলিচি ল'লে আমাৰ মৰাণচাৰী বজাৰতো লোৱা হ'ব, আৰু তেনেকৈ ৰৌতা চাৰিআলিতো আছে আৰু ৰৌতা ষ্টেচনত আছে। এই সকলোবিলাকতে সম অধিকাৰ পাব চবেই। আজিৰ সমিতিখনতো আমাৰ তেনেকৈ মোৰ মনত নাই, কিন্তু নাই বুলি ক'লেও 35 জনীয়া মান হ'ব।